মাননীয় পদাধিকাৰ আৰু আজিৰ সভাৰ সভাপতিকে মুখ্য কৰি সমবেত নৰনাৰায়ণৰূপী বাপ বান্ধৱসকল, আই মাতৃসকল আৰু আমাৰ সকলোৰে আশা ভৰসাৰ স্থল যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী আৰু কণ কণ মইনা মইনিহঁত, মোৰ 1946 চনত প্ৰথম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত পলাশনিত যোগ দিয়াৰ সৌভাগ্য ঘটিছিল, য'ত গড়মূৰ সত্ৰৰ ভূতপূৰ্ব সত্ৰাধিকাৰ মানৱ দৈৰী পীতাম্বৰদেৱ গোস্বামী সেই সভাত আগভাগ লৈছিল। তেতিয়া মানুহ 20 জনতকৈ কম, আৰু আজি 60 বছৰৰ মূৰত এই দৃশ্য দেখি মোৰ অন্তৰ উদ্বেলিত হৈছে। যে কি নহওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণীময় মূৰ্তি হ'ল কীৰ্তন। শুনিও মাধৱ মূৰক থাকিবাৰ স্থান, কীৰ্তনত অসম মোৰ মূৰ্তিৰ সমান। গতিকে সেই কীৰ্তনতে প্ৰথম লাইনটোত আমি সকলোৱে পঢ়িছোঁ, কিন্তু চিন্তা নকৰোঁ কাৰণে তাৰ তৰ্ক নাই। প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন, পোনেই ব্ৰহ্মৰূপী সনাতন আমাক নমস্কাৰ কৰিবলৈ আদৰ্শ দেখুৱালে। এই ব্ৰহ্ম কি? তেতিয়া এইটো বিষয়ে ব্ৰহ্ম শব্দটো উচ্চাৰণ কৰা বাৰণ আছিল। মোৰ মনত নানা প্ৰশ্ন আহিল, আৰু বিশেষকৈ কটন কলেজত থাকোঁতেই 1935 নে 36 চনত মই শংকৰাচাৰ্যৰ সাহিত্য পঢ়োঁ। তাত এটি শ্লোকে মোক উদ্বেলিত কৰিলে। শ্লোকাধেন প্ৰবক্ষ্যামি যদুক্তং গ্ৰন্থ কৌতুকে। কোটি কোটি গ্ৰন্থই যি কথা প্ৰকাশ কৰিছে, মই আধা শ্লোকত সেই কথাটো আপোনালোকক ক'ব খুজিছোঁ। সেই আধা শ্লোক কি? ব্ৰহ্ম সত্যং জগন মিথ্যা জীৱ ব্ৰহ্মৈব নাপৰ। এই শ্লোকটো পাই মোৰ মহাপুৰুষ শংকৰ গুৰুৱে প্ৰথমে প্ৰণাম ব্ৰহ্ম, ব্ৰহ্মলৈ মনত পৰিলে। কিন্তু তথাপি মোৰ মনত ব্ৰহ্ম শব্দটো পৰিষ্কাৰ হোৱা নাই। কিন্তু কিবা সুকৰ্মৰ ফলত মই 1943-44 গড়মূৰৰ সত্ৰাধিকাৰ প্ৰভু তেতিয়া পীতাম্বৰদেৱ গোস্বামীৰ লগত একেলগে থকাৰ সৌভাগ্য ঘটিল। মোক বেদান্তৰ কথা যেতিয়া কয়, মই বোলো প্ৰভু বেদান্ত মই নাজানো, তোমাক মই বেদান্ত পঢ়ুৱাম। আজিৰ দিনা বেদান্ত আৰম্ভ কৰিছে। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, প্ৰভু এই ব্ৰহ্ম শব্দটোৰ সম্পৰ্কে মই বুজা নাই, কিন্তু মোৰ মনটো শান্তি পোৱা নাই। তেতিয়া প্ৰভুৱে মোক ক'লে, মোক আজিলৈকে ব্ৰহ্মৰ বিষয়ে প্ৰশ্ন কৰা তুমিয়েই একমাত্ৰ প্ৰশ্নকৰ্তা।
সে যে কি নহওক ব্ৰহ্ম সম্পৰ্কে সম্পূৰ্ণ উপলব্ধি কৰা সম্ভৱপৰ নহ'লেও মই বুজাবলৈ চেষ্টা কৰিম, বুজিবা। ব্ৰহ্মক জনাৰ আগতে তুমি কি বেদান্তৰ এই আত্মানং বিদ্ধি, এই আত্মানং বিদ্ধি জানিব লাগিব। তুমি নিজক জানা মই কি। এই মই কি বুলিলে দেখে দেহাটো বুজায়, আৰু এই দেহাটো খেতি অপ তেজ মূল্যম, মাটি পানী জুই বায়ু আকাশ, এই পাঞ্চভৌতিক দেহ। কিন্তু এই দেহটো আমাৰ চকুৰ আগতে নষ্ট হোৱা সদায় দেখিবলৈ পাইছোঁ। কিন্তু নষ্ট নোহোৱাকৈ কিমানলৈ থাকে? কিবা এটা বস্তু মোৰ দেহত আছে যিটোৰ সম্পৰ্কে আজিলৈকে কোনো বৈজ্ঞানিকে কোনো দাৰ্শনিকে উলিয়াব পৰা নাই। প্ৰত্যেকৰ অন্তৰত মই কি এই প্ৰশ্নটো আনিব লাগিব, তেতিয়াও উদ্বোধন হ'ব। আৰু কিন্তু শংকৰ গুৰুৱে পানীজান ভাষাত সদায় পঢ়া কীৰ্তনখনতে বেজস্তুতি অধ্যায়ত লিখি থৈ গ'ল, জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে। মোৰ যিটো জীৱাত্মা সেইটো তুমি তাৰমানে পৰমাত্মা। গতিকে মোৰ জীৱাত্মাটো পৰমাত্মাৰ অংশ। প্ৰত্যেকজনে এইটো উপলব্ধি কৰিব পাৰিব লাগিব। যে কি নহওক এই কৃষ্ণ আৰু ব্ৰহ্ম সম্পৰ্ক কি? মোক ব্ৰহ্মটো বুজাওঁতে এই চৰাচৰ জগত আমি যি দেখিছোঁ ই চিৰকলীয়া নহয়। এনেকুৱা এটা সময় আহে, নাহি জল নাহি থল নাহিকে আকাশ, তেতিয়াও কিন্তু এক বস্তু থাকে। ঋগ্বেদে সেইটো একং সৎ এই বুলি ঘোষণা দিলে। আৰু ঋগ্বেদৰ প্ৰথম মন্ত্ৰটো যেতিয়া মই প্ৰভুৰ লগত আলোচনা কৰোঁ, অগ্নিম ইলে পুৰোহিতং যজ্ঞস্য দেৱম ঋত্বিজং হোতাৰং ৰত্নধাতমম, এই মন্ত্ৰটো পাই প্ৰথম শব্দটো হ'ল অগ্নি। তেতিয়া গোসাঁই মোক বুজালে এই অগ্নি পৰমাত্মা আৰু তাৰে অংশ হ'ল জীৱাত্মা। আৰু দেহটো কি? এটোপাল পানী আকাশৰ পৰা পৰে ডাৱৰ হৈ, সেই ডাৱৰৰ পানী মহাসাগৰৰ। গতিকে পানী এটোপাল হ'লেও ই মহাসাগৰৰ অংশ। মোৰ সেইদিনাই মোৰ দেহটোৰ সম্পৰ্কে আৰু আত্মাৰ সম্পৰ্কে এটা ভাৱ আহিছে। এই ব্ৰহ্মই যে নিৰ্গুণ নিৰাকাৰ, কোনো সৃষ্ট পদাৰ্থ নাই, তেতিয়াই তেওঁক ব্ৰহ্ম বুলি কয়। বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে সগুণ কিন্তু নিৰাকাৰ, তেতিয়াই তেওঁ নাম ল'লে বিষ্ণু।
কিন্তু এই দুটা সহজভাৱে ৰাইজে উপলব্ধি কৰিব নোৱাৰে। নাৰদে বঞ্চি বুজাবলগীয়া হ'ল ব্যাসক। ব্যাসে চিন্তা কৰি আছে, মই কিয় মানুহবোৰক আগবঢ়াই আনিব পৰা নাই। নাৰদে এনেকৈ কৈছে মহাপুৰুষৰ ভাষাত, নাৰদ পদ্ধতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা জগতকে সৰ্বনাশ, নিৰন্তৰে পশুৰ লগাইলে তুমি প্ৰাণ, নাহিম মন্দ কৰ্ম আৰু ইহাৰ সমান। এই যে ব্যাসেও ভুল কৰে, এই উক্তিৰ পৰা জানিব পাৰি। কিন্তু আমাৰ এতিয়া গাঁৱে ভূঞে বেদৰ বিষয়ে জনা মানুহ ইমান বেছি, মই আচৰিত হওঁ। গৰু এটা যদি হাল বাওঁতে শুৱে, এজন বেদজ্ঞ পণ্ডিত ওলালহি, বোপাই বেদৰ বিধান, ভঙুৱা 5জন আনি ভাং কেইচেলিমান খুওৱাৰ ব্যৱস্থা কৰা। এইবোৰ বেদজ্ঞ। আৰু আজিলৈকে এই বেদ শব্দটোৰ ওপৰত মহাত্মা গান্ধী, বিবেকানন্দ, ডক্টৰ ৰাধাকৃষ্ণ এইসকলে যথেষ্ট লিখিলে। বেদৰ আচল অৰ্থ জ্ঞান। সেইকাৰণে শংকৰদেৱে যে ক'লে, শুনিও মাধৱ মৰ থাকিবাৰ স্থান, কীৰ্তন দশম মূৰ্তি সমান, নিপুণে যিজনে গুৰু মোহক বোলয়, কীৰ্তনতে দশমতে দেখিবি নিশ্চয়। ঘোষা নামা শাস্ত্ৰ এক, তুমিও কৰিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। সেইকাৰণে আমাৰ মনত কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী 4 বেদটো। যেই কি নহওক, এই কৃষ্ণৰ লগত আমাৰ সম্পৰ্ক কি, এই বিষয়ে মহাপুৰুষ শংকৰদেৱৰ অসংখ্য উপদেশৰ মাজত এটা উপদেশে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। সেইটো প্ৰতিজন সেৱকে মহাপুৰুষৰ যাতে যিসকলে গুৰু বুলি মানিছে, একাদশ স্কন্ধতে আছে, বিচাৰি পাব। কৃষ্ণেকে পৰম বন্ধু, কৃষ্ণেকে ঈশ্বৰ। কোনে আমাৰ মনলৈ সাহস আনি দিলে? কৃষ্ণ ঈশ্বৰ, তেওঁৱেই কিন্তু আমাৰ বন্ধু। কৃষ্ণেকে পৰম আত্মা, সমস্ত লোকৰ। গতিকে সমস্ত আত্মা সেই পৰমাত্মা কৃষ্ণ। আৰু আমাক অভয় ভাৱ এটা দাঙি ধৰিলে, সেই অভয় ভাৱটো আপোনালোকে চাব। সেই অভয় ভাৱটো হ'ল পিতৃ মাতৃ সবে এৰৈ মনন্তাজনক, মৰিলেও পাৱেলাক বান্ধৱ কৃষ্ণক। এইটোৱে আমাৰ কাৰণে ডাঙৰ অৱদান। সেই বান্ধৱ কৃষ্ণকত হেন বন্ধু কৃষ্ণ আছে, হিয়াত সাক্ষাৎ মৰৈ তাংক নভজি সীতা নিৰ্যাতন। যিজনে আমাক ৰক্ষা কৰিব মৰণতাৰ সময়তো, সেইজনৰ ঘৰ প্ৰত্যেক হৃদয় হৃদয় থকা। কিন্তু আমাৰ এতিয়া দুখ এটা হ'ল, সেই দুখটো হ'ল নাও এৰি তল যায় জলত বিবুধি। নাওখন থাকোঁতেও আমি নাওখনৰ আশ্ৰয় নলৈ আমি পানী দিবি মৰিবই। যেনে লোকি মৰৈ
আছে কোনে আকৌ দি ওচৰতে ঔষধ আছে কিন্তু মৰে হাতৰ অমৃত এৰি কলৈ বিষপান হিয়াৰ কৃষ্ণক এৰি ভজৈ দেৱ হলৈ এই যে আমাৰ হিয়াত থকা কৃষ্ণক এৰি আমি যে আন দেৱ দেৱতা পূজা কৰোঁ এইটো হাতৰ অমৃত এৰি বিষপান কৰাৰ লগত গুৰুজনাই তুলঙা দিছে আৰু গীতা ভাগৱতৰ এইটো শাস্ত্ৰৰ সন্মত এই মতটো হ'ল গীতা ভাগৱতৰ গতিকে বাপসকল মই উদ্বোধনত কেইটামান কথা মাত্ৰ ক'লোঁ প্ৰথম কথা হ'ল আমি যে ভগৱন্ত কৃষ্ণ আমাৰ যে হৃদয়ৰ বস্তু সেইটো জানিব লাগিব আৰু যি নাম ধৰ্ম কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত মোৰ সৃষ্টিকৰ্তা মোৰ পালনকৰ্তা মোক সংঘাৰকৰ্তা মোক উপায় দিয়া মোৰ পৰম বন্ধু সেই কৃষ্ণই এই নাম ধৰ্মটো প্ৰৱৰ্তন কৰিলে কিন্তু দুখটো হ'ল আমি অধ্যয়ন নকৰোঁ যে কি নহওক আগতকৈ যে যথেষ্ট বাঢ়িছে কিন্তু তথাপিতো এতিয়াও বিৰোধাচৰণ কৰা বহুত মানুহ আছে বাদ দিয়ক অভয় ভাৱত শৰণ লৈ আমি কোনো কথাত ভয় কৰিব নালাগিব প্ৰত্যেকৰ অন্তৰত এইভাৱে যদি ক্ৰিয়া কৰে তেতিয়াই মোৰ 91-92 বছৰীয়া বৃদ্ধই মনত পৰম তৃপ্তি পাব আৰু আপোনাৰ খবৰ সমস্তৰ চৰণত মই ধৰি প্ৰাৰ্থনা কৰিছোঁ এই ভাৱটো যাতে আমি মানৱ মাত্ৰাই গ্ৰহণ কৰিব পাৰোঁ আৰু সমাজত সেই চিন্তা কৰোঁ আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থনা সহনা ভৱতু সহনৌ ভুনক্তু সহ বিদ্যং কৰ্মাৱহৈ তেজস্বিনাস্তু মা বিশাবহু মই এই মহান আশাৰে ভগৱন্ত চৰণত পৰম প্ৰাৰ্থনাৰে সকলো যাতে অধ্যাত্মবাদী হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাই আজি এই মহাসভাৰ উন্মোচন কৰিলোঁ সৰ্বপ্ৰাৰ্থী আপোনালোকৰ চৰণত ঠাই দিয়ে কৃষ্ণ হৰি